মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টো তোমালোকক দিয়া হৈছে এডভান্স আছামিজৰ চুটিগল্প আমাৰ ছাৰৰ কেইটিমান প্ৰশ্ন উত্তৰ। তোমালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ এটা ভিডিঅ' চাই যাতে 10 নম্বৰ পাব পাৰা তাৰে ভিত্তিত প্ৰশ্নবোৰ আলোচনা কৰা হৈছে। গতিকে প্ৰশ্ন উত্তৰখিনি ভালদৰে চাই যাবা। প্ৰথম প্ৰশ্ন, যোগেশ দাসে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা। উত্তৰ, ডাৱৰ আৰু নাই। 2. কোনখন গল্পপুথিৰ বাবে যোগেশ দাসে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ, পৃথিৱীৰ অসুখ। 3. যোগেশ দাসে কোন চনত অসম উপত্যকা বঁটা লাভ কৰিছিল? উত্তৰ, 1994 চনত। 4. টেঙৰ হাজৰাৰ প্ৰকৃত নাম কি? উত্তৰ, মনোৰঞ্জন হাজৰা। 5. দুষ্টালিৰ লগে লগে পদ্মেশ্বৰৰ বহুত গুণো আছিল। গুণবোৰ কি কি? উত্তৰ, পদ্মেশ্বৰৰ গুণবোৰ হ'ল সি স্কুলৰ টীমৰ বেষ্ট ফুটবলাৰ। টুৰ্ণামেণ্টতো সি 2-এটা পুৰস্কাৰ বছৰি আনেই। 6. আমাৰ ছাৰ চুটিগল্পটোত থকা ছাৰৰ ছাত্ৰকেইজনৰ নাম কি? উত্তৰ, পদ্মেশ্বৰ, হেমন্ত, নগেন, মনোৰঞ্জন অৰ্থাৎ হাজৰা আৰু লেখক যোগেশ দাস। 7. গালি পৰা কথাটোৰ অৰ্থ আছে। কি কাৰণে ছাৰে কাক গালি পাৰিছিল? উত্তৰ, ছাৰে চাইকেল চলাই অহা যোৱা কৰোঁতে কোনোবা অজাত শত্ৰু মটৰচাইকেলে খুন্দিয়াই থৈ গ'লে লেখক আৰু লগৰীয়াসকলক সিহঁতৰ দায়িত্ব পালন কৰিবলৈ কোৱাত লেখকৰ লগতে লগৰীয়াসকল জাঙুৰ খাই উঠিল। তেতিয়া ছাৰে লেখক আৰু লগৰীয়াসকলক গালি পাৰিছিল। 8. আমাৰ ছাৰৰ প্ৰকৃত নাম কি? তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি এটি টোকা যুগুত কৰা। উত্তৰ, আমাৰ ছাৰৰ প্ৰকৃত নাম ধৰণীধৰ বৰুৱা। আমাৰ ছাৰ চৰিত্ৰটো গল্পকাৰে এজন আদৰ্শবাদী, কৰ্তব্যপৰায়ণ, নিয়মানুৱৰ্তী, নিৰ্ভীক, দায়িত্বশীল, মৰমীয়াল আৰু জ্ঞানী ব্যক্তিৰূপত উপস্থাপন কৰিছে। আমাৰ ছাৰ বুলি পৰিচিত ধৰণীধৰ বৰুৱা বৰ ডিচিপ্লিন ৰক্ষা কৰি চলা মানুহ। তাৰ বাবে তেওঁ প্ৰয়োজনীয় সময়ত কঠোৰ আৰু খঙাল ৰূপো গ্ৰহণ কৰিছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰীক সৌকাৰে কোবাই হ'লেও তেওঁ নিয়মানুৱৰ্তিতা বজাই ৰাখিছিল। তেখেতৰ কড়া শাসনৰ বাবে স্কুলত ছাত্ৰ-শিক্ষক ভয়ত কম্পমান হৈ আছিল। সৌকাৰ, কোব খাবলগীয়া হ'লে ছাত্ৰ-ছাত্ৰীয়ে ছাৰজনক বেয়া পাইছিল যদিও বুজাৰ বয়সত সেইবোৰ পাহৰি শ্ৰদ্ধাত মূৰ দোৱাইছিল। কিয়নো ছাৰে কাৰো অমংগল চিন্তা কৰি কঠোৰ শাসন চলোৱা নাছিল। দৰকাৰ হ'লে ছাত্ৰ-ছাত্ৰীক দেওবাৰে ঘৰলৈ মাতি নি নতুবা নিজে সিহঁতৰ ঘৰলৈ গৈ হ'লেও নোৱাৰা পাঠবোৰ শিকাই দিছিল। এজন শিক্ষক হিচাপে থাকিবলগীয়া সকলোখিনি গুণেই ধৰণীধৰ বৰুৱাৰ আছিল। এজন শিক্ষক হিচাপে ধৰণীধৰ বৰুৱা যিমান মহান মানুহ হিচাপেও তেখেত আছিল উদ্যমী, দায়িত্বশীল আৰু মৰমীয়াল। ৭৫ বছৰ বয়সতো এসময়ৰ ছাত্ৰ পদ্মেশ্বৰৰ জীয়েক মিনুৰ বিয়ালৈ চাইকেল চলাই আহিছিল। নিমন্ত্ৰণ ৰক্ষা কৰাৰ উপৰিও ইটো সিটো কামৰ তদাৰক কৰিছিল। বিয়াৰ ঘৰ পায়েই প্ৰথমে তেওঁ পুৰণা ছাত্ৰকেইজনক লগ পাই সকলোৰে কুশল বাৰ্তা সুধিছে আৰু বিয়াৰ বা-বাতৰিও লৈছে। ধেমেলীয়া কথা পাতি ৰগৰ কৰাটো তেখেত পটু। সকলোৰে পৰা আদৰ সন্মান পালেও ৰাইজৰ পৰা আঁতৰত অকলে জলপান খাবলৈ ছাৰজনে আপত্তি কৰিছে। ইয়াতেই তেওঁৰ মহানুভৱতা আৰু উদাৰতাৰ পৰিচয় পোৱা যায়। ছাৰজনৰ মহানুভৱতাৰ অন্য এক ৰূপ দেখা গৈছে কইনা মিনুক আশীৰ্বাদ দিয়াৰ সময়ত। আশীষ বচনেৰে সৈতে সোণৰ আঙঠি এটা কন্যাক উপহাৰ ৰূপে দিয়াৰ উপৰিও দৰালৈ বুলি আশীৰ্বাদ স্বৰূপে ৩ গছ অদ্ৰি আগবঢ়াইছে। পদ্মেশ্বৰক দিহা-পৰামৰ্শ দিয়াৰ উপৰিও মানৱীয় আগ্ৰহ দেখুৱাই ৰাতিৰ বিয়াতো উপস্থিত থাকি নানাজনক দিহা-পৰামৰ্শ আগবঢ়াই বিয়াখন সুকলমে হৈ যোৱাৰ তদাৰক কৰিছে। আনকি কন্যাৰ বিদায়ৰ মুহূৰ্তত পদ্মেশ্বৰে কান্দিবলৈ ধৰাত এগৰাকী অভিভাৱকৰ দৰে উপদেশ আৰু সান্ত্বনা বাণী দিছে। এনেদৰেই আমাৰ ছাৰ গল্পটিত শিক্ষক ধৰণীধৰ বৰুৱাৰ চৰিত্ৰটো অতি উজ্জ্বল আৰু আকৰ্ষণীয় ৰূপত জিলিকি উঠিছে। ৯. আমাৰ ছাৰ গল্পটিৰ আধাৰত পদ্মেশ্বৰৰ গুণাৱলীৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, পদ্মেশ্বৰ আমাৰ ছাৰ চুটিগল্পৰ এটা উল্লেখযোগ্য চৰিত্ৰ। পদ্মেশ্বৰ ছাত্ৰ অৱস্থাত বৰ উৎপতীয়া আছিল, কিন্তু গাৰ্হস্থ্য জীৱনৰ বান্ধোনত সোমাই এগৰাকী আদৰ্শৱান পিতৃৰূপে পৰিগণিত হয়। স্কুলত পঢ়ি থকা সময়ত তেওঁ প্ৰধান শিক্ষক ধৰণীধৰ বৰুৱা ছাৰক বৰ দিগদাৰ দিছিল। মাজে সময়ে স্কুলৰ পৰা পলাই মেটিনী শ্ব' চাবলৈ গৈছিল আৰু শিক্ষকৰ চকুত ধৰা নপৰিবৰ বাবে ক্লাছৰ আন বেঞ্চৰ পৰা ছাত্ৰ উঠাই আনি তেওঁলোকৰ বেঞ্চত বহুৱাই থৈ গৈছিল, যাৰ বাবে পিছদিনা বেতৰ কোব খাবলগীয়া হৈছিল। এবাৰ বছৰেকীয়া পৰীক্ষাৰ সময়ত পৰীক্ষা পিছুৱাই দিবৰ বাবে বিকট শব্দ কৰা ফটকা এটা ফুটাই দি
হুলস্থুলৰ সৃষ্টি কৰিছিল। একালৰ পাহোৱাল উৎপতীয়া ডেকা পদ্মেশ্বৰৰ বয়স বঢ়াৰ লগে লগে ধীৰ স্থিৰ হৈ পৰিছিল। পদ্মেশ্বৰ এগৰাকী পৰোপকাৰী তথা আদৰ্শৱান বন্ধুৰ চৰিত্ৰ হিচাপেও আমি গল্পটোত পাওঁ। তেওঁ ছাত্ৰ অৱস্থাত খেলত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।